আমি এতিয়া কয়লা মাটি আহি পাই গ'লো। হাই হেল্ল' নমস্কাৰ গাইজ, তো কেনে আছা লোক? আশা কৰোঁ সকলো ভালে আছে। তো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। তো বহুত দিনৰ মূৰত নতুন এটা ব্লগত সকলোকে মোৰ স্বাগতম। তো আজি আমি আহিছোঁ কয়লা মাটি আহিছোঁ। ইফালে আছে গেং, এতিয়া কয়লা মাটি আহিছোঁ, এতিয়া কয়লা মাটি যাম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কি আছে কয়লা মাটিটো চাই আহোঁ। চব এইফালে চব লগৰ পাই গ'লো, আমাৰ তাৰে হয়। এইফালে চবকে লগ পাই গ'লো। টিকেট কাটি ল'লোঁ, এতিয়া গৈ আছোঁ এইফালে লাইন চব। এইফালে ডিভেটি আছে, চব লাইন গৈ আছে। এতিয়া গৰমত একেবাৰে অৱস্থা বেয়া হৈ গৈছে, গোটেই জ্বলন পুৰণ। মানে এতিয়া গৈ পিনি ডাইৰেক্ট জঁপিয়াই দিম আৰু কয়লা মাটিত পুলত জঁপিয়াই দিম। এতিয়া গৈ ডাইৰেক্ট দীপ, তই জঁপিয়াবি নাই? জঁপিয়াব, চব গৈ আছে। বাহনী এতিয়া যাব লাগিব, গৈ আছে এতিয়া। লাখুটি কি কৰিবি? জেং লাখুটি লৈ ল মই বাঁহ এটা লৈ ল'ব লাগিব। এটা দে মোৰ কাৰণে, সেইটো দে মোৰ কাৰণে, দে খুঁটিটো দে মোৰ কাৰণে। গৰমত একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। দে খুঁটি লৈ ল'লোঁ এতিয়া হাতত, খুঁটি লৈ যাব লাগিব এতিয়া ডাউন। কি হৈছে? অৱস্থা বেয়া একেবাৰে, গৰমত অৱস্থা কাহিল হৈছে গাইজ। বহুত বেয়া গৰম লাগিছে নাই তোমাক? পুৰা ফাটি গৈছে বুলি জোঙা আছে, গৈ আছে এতিয়া ওপৰ ফালে। বাহনী গৈ আছো, ভিউ চক গোটেই বাহনী। কঁকাল বিষ পাই গৈছে আৰু উঠি পানী কিনাৰে উঠি আছো, চক না বগাই অৱস্থা বেয়া হৈ গৈছে গৰমত, গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে। অচিন ভাই কেনেকুৱা লাগিছে? জুই ন, পুৰা জুই হৈ আছে, পুৰা ধামাকা জুই। সঁচা কথা ক'ব গ'লে কয়লা মাটি এনেই কোৱা নাই, কয়লা হৈ যাব লাগিব। মানুহ কথা, কয়লা মাটিত কয়লা হৈ যাব লাগিব, সেইকাৰণে কয়লা মাটি নাম দিছে। আমি মাটিয়ে হৈ যাম নেকি আহি পাওঁ মানে। গৰম অলপ, কঁঠাল গছৰ গুৰিতে অলপ ৰৈ লওঁ। মচিন ভাই এইফালে আহি আছে, ঠিক গোটেইখিনি এইফালে নামি গ'ল। ভিউ চক না কয়লা মাটি। কঁঠাল তলতে অলপ বহি দিওঁ, গৰম লাগি গ'ল। এতিয়া মচিন ভাই আছে, মচিন ভাই কিবা এটা ক'ব, কিবা এটা কৈ দে। অকল লাইক ছাবস্ক্ৰাইবে কৰিব নেকি? আৰু কি বকিছে, ডাউনত গৈ আছে এতিয়া। ঐ হাগা লাগিছে নেকি? ডাউনত যাব লাগিব, ডাউনত গৈ আছো এতিয়া। ইফালে বাগৰি গৈ আছো, সৰু ইফালে ভিউ চক কয়লা মাটি। অলপ দৌৰি দিওঁ, অলপ দৌৰি দিছোঁ। কি কৰিছ তই? চেণ্ডেলে খোল খাই গৈছে মোৰ। অচিন ভাই কেনেকুৱা খবৰ? তো মজা। ঐ দীপ কিবা এটা কৈ দে, ইমান গৰমত আহিছে। হিমালয় পৰ্বত বোলে। ঐ কিবা এটা কৈ দে। এইফালে লৈ লৈ ঠাণ্ডা, পুৰা ফেন উঠি আছে। ঠাণ্ডা লাগি গৈছে পুৰা। ঠাণ্ডা লগাই দিছে পুৰা। আমি এতিয়া কয়লা মাটি আহি পাই গ'লো। এয়া চক কয়লা মাটি ৱাটাৰফল আহি পাই গ'লো, য'ত আহিবলগীয়া আছে ইয়াত আহি পাই গ'লো, চবেই আহি গ'ল। এতিয়া বিন্দাছ গাটো ধুই ল'ম আৰু এতিয়া পুৰা ঠাণ্ডা চক না, পুৰা ঠাণ্ডা মজা লাগিছে ইয়াত আহি পিনি।
স্বপ্না পানী আহি আছে ওপৰ ফালৰ পৰা তলত পৰিছে এতিয়া ইয়াত গা চা ধুই ল'ম এতিয়া মজাকৈ এতিয়া গাটো ধুই ল'ম বঢ়িয়াকৈ গাটো ধুই লওঁ কেনেকুৱা লাগিছে তোক কি কৰিবি কাপোৰ খুলি লওঁ খুলি ল'লোঁ গাইছে এতিয়া গাটো ধুই লওঁ পূৰা ঠাণ্ডা ঠাণ্ডা পানী বহিবলৈ জেগাতে অলপ গা পা ধুই ল'লোঁ এতিয়া গা পা ধুই পিনি কাপোৰ চাপোৰ লগালোঁ কাপোৰ চাপোৰ লগাই এতিয়া যামগৈ পূৰা ঠাণ্ডা লাগি গ'ল গা মজা লাগিলে পূৰা ধামাকা লাগিলে একদম মানে বঢ়িয়া লাগি গ'ল সেইফালে চবেই কাপোৰ চেঞ্জ কৰি আছে এতিয়া ময়ো কাপোৰ চেঞ্জ কৰি ল'লোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া আগফালে গেটত বাইক থৈছোঁ তাত বাইক চাইক লৈ পিনি এতিয়া যামগৈ চবেই ধূলি গা ধূলি নাই এইফালে বিশাল ভাই আছে কাপোৰ পিন্ধি আছে চবেই আছে চবেই গা ধুলে এতিয়া এতিয়া আহি গ'লোঁ গা পা ধুই পিনি ড্ৰেছ চেঞ্জ কৰি এতিয়া যাওঁগৈ ঘৰলৈ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব এইফালে তলত গৈ আছোঁ পূৰা যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আশা থাকিল আপোনালোকৰ ওচৰত তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত বাই বাই লাভ ইউ গাইজ নেক্সট ভিডিঅ' আকৌ লগ পাম